Hello everyone, welcome to Saya's Kitchen. আজি মই বনাব লৈছো শাহী পনীৰ। তাৰ কাৰণে মই পনীৰ লৈছো 200 গ্ৰাম আৰু লগতে লৈছো বিলাহী, পিয়াজ, আদা, নহৰু, কাজু, কেঁচা জলকীয়া। বিলাহী আৰু পিয়াজটো মই কোৱাৰ্টাৰ সাইজত কাটি লৈছো। এটা কথা মনত ৰাখিব আপোনালোকে, বিলাহী যিমান দিয়ে তাৰ আধা দিব পিয়াজ। আৰু কিছুমান ইনগ্ৰেডিয়েন্টছ আছে ৰেচিপিটোত, তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে ষ্টেপ বাই ষ্টেপ ফলো কৰিব পাৰিব। আমাৰ পেনখন গৰম হৈ গৈছে, ইয়াতে আমি এতিয়া বিলাহী দিম, পিঁয়াজ, লচুন, আদা, জলকীয়া, কাজু, ডাঙৰ ইলাচি, দালচেনি, তেজপাত, নিমখ। ইয়াতে মই কাশ্মীৰী ৰেড চিলি দিছোঁ। এইটো বহুত বেছি জ্বলা নহয়, অকল জাষ্ট কালাৰটো আহিবৰ কাৰণে মই এড কৰিছোঁ। আৰু দিছোঁ ইয়াতে বাটাৰ। এতিয়া ইয়াতে পানী এড কৰিম। এতিয়া হাফৰখন লগাই আমি 20 মিনিটছ মানৰ কাৰণে সিজিবলৈ এৰি দিম। দেখিছে ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া গোটেইখিনি আমি ভালদৰে ব্লেণ্ড কৰি পিউৰি বনাই ল'ম। আমি পিউৰি ৰেডি কৰি লোৱাৰ পিছত অলপ ঘি দি পেলাই পনীৰখিনি গৰম কৰি ল'ম। আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। ইয়াতে মই অলপ চপ আদা দি লৈছোঁ। জ্বলা মই খাই ভাল পাওঁ, সেইকাৰণে মই মোৰ নিজৰ হিচাপত দিছোঁ। লগতে পনীৰখিনি অলপমান সময়ৰ কাৰণে ফ্ৰাই কৰিম। পনীৰখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে মই ইয়াতে অলপমান চেনি এড কৰিছোঁ। অলপ মিঠা হ'লে ৰেচিপিটো খাবলৈ বেছি টেষ্টি হয়। আৰু অকণমান মই ইয়াতে নিমখ এড কৰিছোঁ, কাৰণ পিউৰিখিনিত আমি নিমখ দিছিলোঁ। চ' ইয়াত আপোনালোকে নিজৰ টেষ্ট অনুসৰি দিব। এতিয়া ইয়াতে মই পিউৰিখিনি এড কৰিম। এতিয়া আমি অলপ কেয়াৰফুল হ'ব লাগিব, লাহে লাহে লৰাব, নহ'লে আমাৰ পনীৰখিনি ভাঙি যোৱাৰ চান্স থাকে। দেখিছেনে কিমান ধুনীয়া হৈছে, স্মুথ হৈছে। এতিয়া আমি ইয়াতে মেথি পাউডাৰ অলপমান দিম। আৰু মই দিছোঁ অলপমান ফ্ৰেছ ক্ৰীম।